আজি আমি আহিছোঁ ডিব্ৰুগড় আস্থা হস্পিটেল এটা বিশেষ কামত। কিয় আহিছোঁ কি কথা সকলোখিনি দেখাই থাকিম, আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ ভিডিঅ'টো চাই থাকিব। সকলোলৈ নমস্কাৰ, মই কৃষ্ণা আছামিজ ব্লগাৰ কৃষ্ণা চেনেলটিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আমাৰ বন্ধু বান্ধৱীহালক লগ কৰিব গৈ আছোঁ আৰু তেওঁলোক দুজনে আজি পৃথিৱীৰ আটাইতকৈ ভাল লগা নাম দুটাৰে পৰিচিত হ'ব, মা আৰু দেউতা। সেয়ে ককাকো আহিছে, ঘৰৰ সকলো মানুহ আহিছে আৰু আমি সকলো অপাৰেশ্যন থিয়েটাৰ বাহিৰতে ৰৈ আছোঁ ভাল খবৰটো শুনিবলৈ। অকণমান মানে পুৰা এক্সাইটেড হৈ আছিলোঁ, আহিব পিছত খবৰ কি ক'ম আৰু কি এনে তুমিতো কিবা এটা আশা কৰি আছা, কি আশা কৰিছা? আশা ভগৱানে যি দিয়ে তাকে আৰু একো নহয়, পাৰ্টিকুলাৰ কিবা এটা ভাবিছা এতিয়া কেলৈ কৈছা? যি হ'লেও হেঁচি মই আগৰ দিনৰ মানুহ ল'ৰা ভাবি আছে এইবিলাক। বায়ু পুৰা এক্সাইটেড, ইজনীকো পিংকি দেখিছে, সিজনীকো পিংকি দেখিছে, ওলাই আহিলে পিংকি দেখিবা। কোন আহিব, ভণ্টি নে ভাইটি? এতিয়া প্ৰিন্স আহিব নে প্ৰিন্সেছে আহিব, তাৰ কাৰণে চিট পট চলি গৈছে। আচলতে ল'ৰাই হওক বা ছোৱালীয়ে হওক, যি আহিলেও সকলো সুখী। এইটো টাইম পাছ কৰা এটা বাহানাহে। এইবোৰ কৰি থাকোঁতে আহি গ'ল খবৰ। প্ৰথম খেলটোৱে ঠিক আছিলে, আমাৰ মাজলৈ আহি গ'ল লিটল প্ৰিন্সেছ, কিউটি কিউটি। সঁচাকৈ এই সময়খিনি যে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা এটা সময়। বিশেষকৈ মাকসকলে বুজি পাব এই সময়খিনি কিমান যে বিষ সহ্য কৰিব লগা হয় নহয়, কিন্তু প্ৰথমবাৰলৈ এটা কান্দোনে সকলোখিনি বিষ নাইকিয়া কৰি দিয়ে। আচৰিত নহয়নে? ভাল লাগিছে। Thank you. Congratulations. Thank you. ফূৰ্তিৰ মাজতে এয়া আপাইকে চাহৰ যোগাৰ ধৰিছে আৰু মাকক দেখাম বাৰু আপোনালোকক, চাই থাককচোন ভিডিঅ'টো। A few moments later. এয়া পিছদিনা, কালিতো মাকক দেখুওৱা নহ'লে, সেই ৰাতিপুৱাই উঠি ৰুটি আৰু চাহ বনাই লৈছোঁ তালৈ যাম বুলি আৰু মাকক আপোনালোকক দেখাম। আৰু ইমান ৰাতিপুৱাই ৰুটি চাহ বনাইছোঁ, পিছত ছোৱালী ডাঙৰ হৈ বা মনত ৰাখেই নে নাৰাখেই। যদি ইউটিউবটো তাই ডাঙৰ হোৱালৈ থাকে তেন্তে নিশ্চয় মনত পৰিব তাইৰ জন্মদিনা কেনেকুৱা হৈছিলে, আমৰিতাও গৈছিলে ৰুটি আৰু চাহ লৈ। ইউটিউবটো হয় যে খুব ভাল হ'ল, ভিউজ পাওঁ বা নাপাওঁ, ভাল লগা মুহূৰ্তখিনি সাঁচি ৰখাৰ এটা ধুনীয়া মাধ্যম। কিন্তু আমাৰ কাজু আনকালে তুলি তাক উঠাব নোৱাৰি, ইমান দেৰিলৈকে যে শুৱে, কিন্তু আজি ব্ৰহ্ম পুৱাতে ভনীয়েকক চাবলৈ উঠি লৈছে। এইজনী ধুনু বেটীজনী আমৈ কোলাত, কালিতো ল'বই নাপালোঁ, সেয়ে পতাপত আহি আজি লৈ লৈছোঁ। Feelings happy. Happy.
আইও দেহি আমাৰ মাকজনী মাত খা মাতিবলৈ শক্তি নাইকিয়া হৈ গৈছে অ' বেচেৰি আৰু সকলোৱে আশীৰ্বাদ কৰিব অকণমানিজনীক তাই যাতে নিৰোগী হৈ থাকিব পাৰে আৰু তাৰ লগতে ব্লগটো ইমানতে সামৰিছোঁ আশা কৰোঁ চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব অন্য এটা ব্লগৰ সৈতে অতি সোনকালে আহি আছোঁ তেতিয়ালৈ বাই বাই